নমস্কাৰ, আজি হৈছে গৰু বিহু আৰু আপোনালোক সকলোলৈকে গৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি যিহেতু গৰু বিহু সেইকাৰণে আমাৰ গৰুকেইটাক গা ধুৱাবলৈ পাপা আৰু ভাইটিয়ে ধুনীয়াকৈ যা যোগাৰখিনি কৰি আছে। আৰু এইফালে আমাৰ গৰুকেইটা আৰু ভাবিলোঁ ময়ো মিনি ব্লগ এটা বনাই দিওঁ, যিহেতু গৰু বিহু আৰু মিনি ব্লগটি নবনোৱাকৈনো কেনেকৈ থাকোঁ। আৰু এয়া হৈছে গৰু বিহুৰ স্পেচিয়েল মিনি ব্লগৰ পাৰ্ট 1 আৰু পাৰ্ট 2 আছে। বাকী একেটা মিনি ব্লগ এটাতো চব দিব নোৱাৰি, নহ'লে এইটো পূৰা দীঘল হৈ যাব মিনি ব্লগটো। সেইকাৰণে ভাবিলোঁ পাৰ্ট 2 আৰু পাৰ্ট 1কৈ দিওঁ। আৰু এয়া আজি এতিয়া মই ধুনীয়াকৈ কাম চাম কৰি আছোঁ তেনেকৈ। আৰু এয়া গা পা ধুই আহি গ'লোঁ ধুনীয়াকৈ। আজি আকৌ মই গা পা ধুইহে ঘৰ মুচিবলৈ লৈছোঁ। আৰু এইফালে আমাৰ পাপা আৰু ভাইটি গ'ল বজাৰলৈ, আৰু আমাৰ দাইহেঁতি এইফালে পাৰি আছে আমলৈ, যিহেতু আজি আমলৈ খাব লাগে। আৰু মই এয়া মুচিবলৈ লৈছোঁ ঘৰ। আৰু আজিৰ মিনি ব্লগটো ইমানেই আছিলে। যদি ভাল পালে লাইক এটা কৰি থৈ যাব, আৰু জল্দি পাৰ্ট 2 চাই যাব। আৰু আজিলৈ আহিছোঁ, বাই বাই। নেক্সট এটা মিনি ব্লগত আকৌ লগ পাম।